যে হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। তেতিয়াই মূল অভিযুক্তজনক ফুৰাবলৈ লৈ গুচি যায় আৰু তেওঁ পলাবলৈ লওঁতে গুলি কৰি হত্যা কৰে বা বেলেগ ধৰণৰ হত্যা কৰে। সেইবোৰ এতিয়া ক'ত গ'ল? Hey, y'all, come look at this. যিটো কাৰণত আমি বাৰম্বাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মই একদম খাটাংকৈ আপোনালোকক কৈ থৈছোঁ যে যিদিনা চাৰ্জশ্বীট দিব, চাৰ্জশ্বীট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব, মই ভাবোঁ যে লগে লগে বেইল পাব। আৰু বেইল যেতিয়া পাব, হয় মুখ্যমন্ত্ৰীয়ে এওঁলোকক ক'ব লাগিব যে ইলেকশ্যনৰ সময়লৈকে তোমালোকে বেইল এপ্লিকেশ্যন নিদিবা, তেওঁলোকৰ পৰিয়ালকেইটাক ৰিকুৱেষ্ট কৰিব লাগিব, নহ'লেতো বেইল পাবই খাটাং। কাৰণ যিটো পদ্ধতিত তদন্ত কৰিছে তাত কোনোপধ্যে কেছটো নবনে। গতিকে তেওঁ ৰিকুৱেষ্ট কৰি ৰাখিব লাগিব। মই চাই থাকক আপোনালোকে, এই অভিযুক্তসকলে ইলেকশ্যনলৈকে বেইলেই নামাৰে, বেইল পেটিশ্যনেই নামাৰে। মুখ্যমন্ত্ৰীৰ লগত হঠা মিতিৰালি কৰি কথা পাতি যে তোমালোকক ইলেকশ্যনৰ পাছত ৰেহাই দি দিম, গতিকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা এই বুলি ৰাখিব। আৰু যদি কেনেবাকৈ বেইল পেটিশ্যন মাৰে, তেতিয়াহ'লে এওঁলোকে বেলেগ অৰ্থনৈতিক গোচৰ ED লগাই এই কেলেংকাৰীবিলাকৰ কথা যে টকা খাইছে আমুক খাইছে এনেকুৱা গোচৰ লগাই যেনে তেনে ইলেকশ্যনৰ সময়লৈকে ৰখাব। আৰু ইলেকশ্যন যোৱাৰ পাছত এদিন শ্যামকানু মহন্তই আকৌ বিজেপিৰ টিকেট লৈ আকৌ এদিন তেওঁ MLA চিটত উঠিব। আপোনালোকে কনফাৰ্ম থাকক। रुको जरा सबर करो। যে এতিয়া তেওঁলোকে মনত পৰিছে যে ন্যায়পালিকাইহে ন্যায় দিব। সেইদিনা কোনদিনা? এতিয়া আপুনি বিগত সময়ত চাই লওক, যেতিয়াই অসমত এনেকুৱা সংবেদনশীল কিছুমান হত্যাকাণ্ড হয়, যিসমূহ হত্যাকাণ্ড ছ'চিয়েল মিডিয়া বা মিডিয়া গৰম কৰি ৰাখে, তেতিয়াই মূল অভিযুক্তজনক ফুৰাবলৈ লৈ গুচি যায় আৰু তেওঁ পলাবলৈ লওঁতে গুলি কৰি হত্যা কৰে বা বেলেগ ধৰণৰ হত্যা কৰে। সেইবোৰ এতিয়া ক'ত গ'ল? সেইবিলাক ব্যৱস্থা এতিয়া ক'ত গ'ল? সেইবিলাক শক্তি এতিয়া ক'ত গ'ল? পাছদিনাখনটো ক্ৰেডিট ল'বলৈ আহি যায় মিডিয়াৰ সন্মুখত, এতিয়া সেইবিলাক ব্যৱস্থা ক'ত গ'ল? সেই ডাঙৰ মানুহজনক ডাঙৰ মানুহ কাৰণে ভয় কৰিছে নে কি? সেই বস্তুটো আমাৰ সাধাৰণ মানুহক লাগে কি হৈছে কি? সেইদিনাখন সাগৰৰ বুকুত জুবিন গাৰ্গৰ শেষ উশাহটো কেনেকৈ গ'ল সেইটোক আমাক লাগে। আমাক বেলেগ কথা নালাগে, কোনে ৰাজনীতি কৰিছে, কিয় কৰিছে, কোন ডাঙৰ অনুৰাগী, কাৰ গাৰ্লফ্ৰেণ্ড কলৈ গৈছে, আলবাল, এইবিলাক কথা নালাগে। আমাৰ সাধাৰণ মানুহক এইটো কথা লাগে যে সেইদিনা জুবিন গাৰ্গৰ লগত কি হৈছিল, আৰু জুবিন গাৰ্গক যিমান মানুহে ইমান দিন যে শুহি খালে, সেই মানুহকেইজনে কি শাস্তি পাব সেইটো আমাক লাগে, অতি সোনকালে লাগে। কথা কি? সেই আপোনাৰ সোণাপুৰত চাওক, সেই মৃত্যুৰ সমাধিৰ দিনাখনৰ পৰা জুবিন গাৰ্গক যিদিনা পঞ্চভূতত বিলীন হৈ গৈছিলে, সেই সময়খনৰ পৰা আজিলৈকে প্ৰতিটো মিনিট তাত মানুহে কান্দি আছে। এই মানুহবিলাকক আপুনি মানে ভাগ কৰিব নালাগে যে এজন সঁচা অনুৰাগী, এজন মিছা অনুৰাগী। সেই মানুহবোৰ সঁচা অনুৰাগী মানুহবোৰ কিন্তু সঁচাকৈ ক্ষোভিত হৈ আছে, আৰু তেওঁলোকৰ অৰ্থ এটাই যে ন্যায় দিয়ক আমাক।